You don't wanna fuck with me, don't wanna test your luck with me. Cause if you try to fuck with me, I'll take all your body parts to a fucking graveyard. 6 feet. গাইজ তো আজি এই ভিডিঅ'টোত আমি দেখুৱাম যে এটা তুমি কেনেকৈ এটা ষ্টেটাছ ভিডিঅ' বনাবা ঠিক আছে একদম অপি লেভেলৰ একদম মানে নতুন ট্ৰিক্স মানে এনেকুৱা মানে সহজ ভাষাত বুজোৱা হৈছে ভিডিঅ'টোত মানে ভিডিঅ'টো চালে মানে সকলো গম পাবা আৰু এই ভিডিঅ'টো সম্পূৰ্ণ চাই কিনে যদি তুমি ষ্টেটাছ ভিডিঅ' বনোৱা বনাই কিনে যদি তুমি হোৱাটছএপত ফেচবুকত দি দিয়া মানে ষ্টেটাছত দি দিয়া তেনেহ'লে তোমাক চবেই ক'ব তোমাৰ বন্ধুবিলাকে ক'ব যে ভাই মোকো বনাই দিয়া তো এইটো কাৰণে এটা লাইকছ কৰি দিয়া ঠিক আছে তুমি ভিডিঅ'টো সম্পূৰ্ণ চাবা আৰু যদি কিবা বুজি নাপায় অসুবিধা হয় কমেণ্টত জনাবা মই 100% ৰিপ্লাই দিম তো বেছি বকি নাথাকি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ঠিক আছে তো I'm coming home, tell the world I'm তো ফাৰ্ষ্ট টাইম কাইনমাষ্টাৰ এপছটো অ'পেন কৰি ল'বা তো কাইনমাষ্টাৰৰ লিংকটো মই ডাউনলোড লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম ভিডিঅ'টোৰ মানে চেক কৰি চাবা গম পাবা তো ফাৰ্ষ্ট টাইম কি কৰিবা তো ফাৰ্ষ্ট টাইম ইয়াত এটা অপশ্যন আছে চাবা প্লাছ হা ফাৰ্ষ্ট টাইম ইয়াত প্লাছত ক্লিক কৰিবা ক্লিক কৰাৰ পিছত আপুনি এই ইয়াত এটা 1:1 মানে 1:1 ইয়াত লিখা আছে ইয়াত ক্লিক কৰিবা যিহেতু আমি ষ্টেটাছ বনোৱাম তো আমি ইয়াত ক্লিক কৰিম নিশ্চয় ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ দেখিবলৈ পাবা তোমাৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ আহিব ঠিক আছে তো ফাৰ্ষ্ট টাইম কি কৰিবা তো ফাৰ্ষ্ট টাইম ইয়াত মিডিয়াত যাবা মিডিয়াত যাই কিনে ইয়াত চাবা বেকগ্ৰাউণ্ড ঠিক আছে বেকগ্ৰাউণ্ড এটা ল'বা বেকগ্ৰাউণ্ডটো লোৱাৰ পিছত মানে যিকোনো এটা বেকগ্ৰাউণ্ড ল'বা মই যিহেতু হোৱাইট ল'ম মানে হোৱাইট লোৱাৰ পিছত তুমি ইয়াত কি কৰিবা মানে আগলৈ বঢ়াই দিবা এনেকৈ হা তো এনেকৈ বঢ়াই দিবা বেকগ্ৰাউণ্ডটো লোৱাৰ পিছত ৰাইট চিনত ক্লিক কৰিবা ক্লিক কৰাৰ পিছত মানে বঢ়াই দিবা আগত এনেকৈ কিমান ছেকেণ্ডৰ বনাবা ষ্টেটাছ যিহেতু মই 30 ছেকেণ্ডৰ বনোৱাম তো সেইকাৰণে 30 ছেকেণ্ডে মই ৰাখিম তাৰপিছত কি কৰিবা তুমি আগলৈ যাবা এনেকৈ আগলৈ যাবা ফাৰ্ষ্ট টাইম আগলৈ যাবা যোৱাৰ পিছত তুমি কি কৰিবা এতিয়া লেয়াৰত যাবা হা ঠিক আছে লেয়াৰত যাই কিনে তুমি মানে যিকোনো এতিয়া তোমাৰ ফটো বা তোমাৰ গাৰ্লফ্ৰেণ্ডৰ ফটো তোমাৰ জিএফৰ ফটো ইচ্ছা মই যিহেতু মই ডাউনলোড কৰা এটা ফটো লৈছোঁ ঠিক আছে তো লোৱাৰ পিছত কি কৰিবা লোৱাৰ পিছত ইয়াত এটা অপশ্যন আছে হা এই চাবা মই দেখাই আছোঁ ইয়াত এটা অপশ্যন আছে এই চোৱা এইটোত যাবা হা এইটোত ক্লিক কৰাৰ লগে লগে ইয়াত ক্লিক কৰিবা ইয়াত ক্লিক কৰাৰ লগে লগে চাওক মানে এইটো ফুল হৈ গ'ল হা এইটো মানে সম্পূৰ্ণ ভৰ্তি হৈ গ'ল তাৰপিছত কি কৰিবা তাৰপিছত ইয়াত চাবা এইটো ৰাইটত ক্লিক কৰিবা ক্লিক কৰাৰ লগে লগে ভিডিঅ'টো অ'পেন কৰিবা তলত এইটো ভিডিঅ'টো টাচ কৰিবা টাচ কৰাৰ লগে ভিডিঅ'টো বঢ়াই দিবা হা তো বঢ়াই দিয়াৰ লগে লগে কিন্তু সমান কৰি ল'বা ঠিক আছে সমান কৰি লোৱাৰ পিছত আগলৈ যাবা আগলৈ যোৱাৰ পিছত কি কৰিবা এতিয়া এই ভিডিঅ'টোত মানে যিটো ভিডিঅ' লৈছা সেই ভিডিঅ'টোত ক্লিক কৰি দিবা ক্লিক কৰাৰ পিছে চাবা এই ইয়াত এটা অপশ্যন আছে আলফা কেপাচিটি ঠিক আছে ইয়াত ক্লিক কৰিবা ক্লিক কৰাৰ লগে লগে এইটো কি কৰিবা তুমি অলপ মানে বেছি 100 আছে না এইটো 90 কৰি দিবা 90 ঠিক আছে 90 ৰাখি দিবা এতিয়া ক্লিক কৰিবা এতিয়া তুমি লেয়াৰত যাবা আকৌ লেয়াৰত যাই কিনে এইটো চাবা ইফেক্ট আছে ইফেক্টত যাবা ইফেক্টত যাই কিনে এই বেছিক ইফেক্টত ক্লিক কৰিবা ক্লিক কৰাৰ লগে লগে ইয়াত ক্লিক কৰিবা ক্লিক কৰাৰ লগে লগে ভিডিঅ'টোত মানে ফটোটো ব্লাৰ হৈ যাব ঠিক আছে তো এই ইয়াত ক্লিক কৰিবা ৰাইট চাইডত ক্লিক কৰাৰ লগে লগে এইটো অলপ বঢ়াই দিবা ঠিক আছে এইটো অলপ বঢ়াই দিবা আকৌ লেয়াৰত যোৱাৰ পিছত ইফেক্টত মিডিয়াত যাবা মিডিয়াত যোৱাৰ পিছত ভিডিঅ' এটা ইফেক্ট ল'ম আৰু এই ভিডিঅ' ইফেক্টটো মানে ডিছক্ৰিপশ্যনত দি দিয়া হৈছে ঠিক আছে তাৰ পৰা ডাউনলোড কৰি ল'বা অ'কে মাৰি দিবা তাৰপিছত কি কৰিবা তলপিনে যাবা হা এনেকৈ তলপিনে যাবা যোৱাৰ পিছত এটা অপশ্যন দেখিবলৈ পাবা এইটো হা ব্লেণ্ডিং ইয়াত ক্লিক কৰিবা ক্লিক কৰাৰ পিছত ইয়াত অভাৰলি মাল্টিপ্লাই মিলি চাবা মানে কোনটোৰ লগত মিলে ভিডিঅ'টো খাপ খাই যায় তো স্ক্ৰীনৰ লগত মিলিছে তো কি কৰিবা ডাইৰেক্ট তো ইয়াৰ লগত মিলিছে স্ক্ৰীনত যাবা এই স্ক্ৰীনৰ লগত মিলিছে আপুনি কি কৰিব এই ৰাইট চাইডত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত এইটো নিজৰ ইচ্ছামতে এটা বঢ়াই ল'বা ঠিক আছে নিজৰ ইচ্ছামতে হাতেদি ক'ত ৰাখিব এইটো ইচ্ছা তো ঠিক আছে তো আমি এইটো এনেকৈ বঢ়াই দিলোঁ ঠিক আছে তো এটা ৰাইট চাইড ক্লিক কৰিবা আৰু ঠিক আছে
ৰাইট চাইড ক্লিক কৰিব আৰু সমান কৰি ল'বা এইটো একদম সমান তাৰপিছত এতিয়া এই মানে যেটো আমি ললো মানে যেটো ভিডিও ইফেক্ট ললো ইয়াত ক্লিক কৰিবা ক্লিকৰ লগে লগে ইয়াৰ সাউন্ডটো কমাই দিব লাগিব ঠিক আছে এই ইয়াত যাবা যোৱাৰ পিছত ইয়াত দেখিবলৈ পাবা 100% না এই ভিডিওটোৰ ইফেক্টৰ সাউন্ড কমাই দিবা ঠিক আছে লো কৰি দিবা 0 কৰি দিবা তাৰ পিছত ৰাইট সাইডত ক্লিক কৰিবা তাৰ পিছত এই কামটো সম্পূৰ্ণ হৈ গ'ল বৰ্তমান আমাৰ 50% হৈ গ'ল ঠিক আছে তো এতিয়া কি কৰিব আৰু এটা ভিডিও ইফেক্ট ল'ব লাগিব ঠিক আছে তো মই তো আগৰ নিচিনাকৈ লেয়াৰত যাব লেয়াৰত যোৱাৰ পিছত ডাইৰেক্ট মিডিয়াত যাব মিডিয়াত যোৱাৰ পিছত আৰু এটা ভিডিও ইফেক্ট ল'ব আৰু এই ভিডিও ইফেক্টটো ডেসক্ৰিপচনত দি দিয়া হৈছে ঠিক আছে তো ইয়াত ল'ব তো লোৱাৰ পিছত আগৰ নিচিনাকৈ মানে তললৈ যাব ঠিক আছে তললৈ যোৱাৰ পিছত ইয়াত লিখা আছে ব্লেন্ডিং এই সব ব্লেন্ডিং তো ব্লেন্ডিংত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি এডজাস্ট কৰি ল'ব মানে কাৰ লগত বেছি মিল খাপ খাই যায় ঠিক আছে তো স্ক্ৰিনৰ লগত আৰু খাপ খাই গৈছে সব স্ক্ৰিন তো ইয়াৰ লগত মিলি গৈছে স্ক্ৰিনৰ লগত মিলি গৈছে কি কৰিব ৰাইট সাইডত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এই ভিডিওটোৰ মানে সাউন্ডটো ডিলিট কৰি দিব ঠিক আছে এই সব সাউন্ডটো ডিলিট কৰি দিব ইয়াত ক্লিক কৰিব এই ভিডিওটোৰ যেটো ভিডিও আমি লৈছো এই ভিডিওটো ক্লিক কৰিব ক্লিক কৰি সাউন্ডটো ডিলিট কৰি দিব হা আগৰ নিচিনাকৈ ডিলিট কৰি দিব এটো পাই দিব তাৰ পিছত আপুনি এডজাস্ট কৰি ল'ব আপুনি এটো ক'ত ৰাখিব এই ইফেক্টটো আপুনি এডজাস্ট কৰি ল'ব আপোনাৰ নিজৰ ইচ্ছা মতে ঠিক আছে আপুনি নিজৰ ইচ্ছা মতে এডজাস্ট কৰি ল'ব তো মই এডজাস্ট কৰি ললো তো লাৰ পিছত এটা প্লে কৰি দেখুৱাম হা চাওক কি ধুনীয়া ইফেক্ট তো হৈ গ'ল তো এতিয়া মিউজিক কেনেকৈ দিব মিউজিক দিয়াৰ পিছত ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত মানে মিউজিক ল'ব হা ঠিক আছে মই মিউজিক লৈ আছো তো মিউজিক লোৱাৰ পিছত ভিডিওটো একবাৰ প্লে কৰি চাব You don't wanna fuck with me. Don't wanna test your luck with me. Cause if you try to fuck with me, I'll take all your body parts to a fucking graveyard. 6 feet. I'm ostracized and traumatized by everything I'm not. Alright, I'm lost inside and anything. তো এতিয়া আপুনি ভিডিওটো কেনেকৈ লিখিব ঠিক আছে তো আপুনি এতিয়া ভিডিওত মানে 90% হৈ গ'ল ভিডিওটো ঠিক আছে তো আৰু মানে আৰু এটা কাম বাকি আছে আপুনি ইয়াত ক্লিক কৰিব লেয়াৰত যাব লেয়াৰত যোৱাৰ পিছত আপুনি আৰু এটা ইফেক্ট মানে এটা ছবি ল'ব এই ছবিটো মই ডেসক্ৰিপচনত দি দিম আপুনি ইফেক্টত যাব সৰি ইফেক্টত নহয় মিডিয়াত যাব মিডিয়াত যোৱাৰ পিছত আৰু এটা ডাউনলোড কৰা তো এইটো তো এনেকৈ আৰু এটা মানে ইমেজ ল'ব ঠিক আছে এই ইমেজটো মই ভিডিওটো ডেসক্ৰিপচনত দি দিম তোমালোকে ডাউনলোড কৰি ল'বা তাৰ পিছত আকৌ তলপিনে যোৱাৰ পিছত আকৌ ব্লেন্ডিংত যাবা ব্লেন্ডিংত যোৱাৰ পিছত মানে সিলেক্ট কৰি ল'বা কোনটোৰ লগত মিলি যায় খাপ খাই যায় ভিডিও তো ইয়াৰ লগত মিলিছে তো আমি কি কৰিম তো এটো এডজাস্ট কৰি ল'ম নিজৰ ইচ্ছা মতে ঠিক আছে ক'ত ৰাখিম বস্তুটো তো আমি ইয়াত ৰাখিছো ঠিক আছে মানে ভাল মানে এটো দিয়াৰ মানে পিছত ভিডিওটো অলপ লুক মানে ভাল হৈ যায় মানে অলপ ষ্টাইলিছ হৈ যায় কি এটো মেন তো এটো এনেকৈ মানে মিলোৱাৰ পিছত এটো আগলৈ অলপ বঢ়াই দিব ঠিক আছে যিখিনি লাগে তোমাৰ যিখিনি ভিডিওটো লাগে এনেকৈ সমান কৰি বঢ়াই দিব ঠিক আছে তো মই চাওক এটা ওপেন কৰি চাম You don't wanna fuck with me. কি ধুনীয়া আছে এটা কেনেকৈ লিখিব ঠিক আছে টেক্সট কেনেকৈ বনাব মানে কি আমি যে লিখি দিয়াৰ নাম চাম ইয়াত লেয়াৰত যাব লেয়াৰত যোৱাৰ পিছত ইয়াত লিখা চাওক টেক্সট টেক্সটত যাব তো মোৰ চেনেলৰ নাম লিখি আছো এক্সমাস আসামিজ ঠিক আছে তো চাওক মই কি ধুনীয়াকৈ লিখিলোঁ এক্সমাস আসামিজ তো এতিয়া কি কৰিব আপুনি ইয়াত যাব কালাৰত ঠিক আছে কালাৰত যোৱাৰ পিছত ইয়াৰ পৰা যিকোনো এটা কালাৰ বাছি ল'ব ঠিক আছে মই হালধীয়া কালাৰ বাছি ল'লো মানে এইটো মোৰ ফেভাৰিট মানে এইটো ভাল লাগে তো তাৰপিছত কি কৰিব তাৰপিছত তলপিনে যাই কিনে চাওঁতে এইটো টেক্সটটো মানে বঢ়াই দিব আগত বঢ়াই দিব পিছপিনে বঢ়াই দিব এইটো কামটো কৰিবই লাগিব এইটো মেইন কাম ঠিক আছে তাৰপিছত ৰাইট সাইড ক্লিক কৰিব চাওক ৰাইট সাইড ঠিক আছে ৰাইট সাইড ক্লিক কৰাৰ পিছত আৰু একবাৰ প্লে কৰি চাব
You don't wanna fuck with me. চব Don't wanna test your luck with কি me. ধুনীয়া হৈছে এনেকৈ যদি 'Cause if বনাই you try to এনেকৈ যদি বনোৱাই তো চবে তোমাক মেছেজ কৰি ক'ব মোকো বনাই দিয়া তাৰপিছত ভিডিঅ'টোৰ লিংক দি দিবা আৰু এই ভিডিঅ'টো যদি ভাল লাগে তো ছাবস্ক্ৰাইব কৰি দিবা ঠিক আছে মানে ভিডিঅ'টো বনোৱাত বহুত মেহনত লাগিছে কষ্ট হৈছে ঠিক আছে তো এনেকৈ মানে মিলাই কিনে ভালকৈ বনাবা তো মই ভিডিঅ'টো ইমান স্পীডত বনাইছোঁ মানে বুজোৱাৰ কাৰণে ভিডিঅ'টো ঠিক আছে এতিয়া তুমি আৰু এটা মানে কাম কৰিব লাগিব কি কাম যে তুমি যদি কিবা ইউটিউবৰ লগত দিব বিচাৰিছা তো ইউটিউবৰ লগত দিব পাৰা মই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যন দি দিম চব আকৌ ক'ত যাবা লেয়াৰত যোৱাৰ পিছত মিডিয়াত যাবা ঠিক আছে মিডিয়াত যোৱাৰ পিছত ইয়াত পৰা যিকোনো ডাউনলোড কৰা ভিডিঅ' এটা ল'বা হা মানে চৰি ভিডিঅ' নহয় হেৰি ল'বা ইউটিউবৰ লগ' ঠিক আছে তো মই ইউটিউবৰ লগ' লৈছোঁ ইউটিউবৰ এইটো মানে পাই যাবা গুগলত পাই যাবা যে ইউটিউবৰ লগ' মানে ডাউনলোড কেনেকৈ বা ডাইৰেক্ট মাৰি দিবা ইউটিউবত তো এইটো সৰু কৰি ল'বা এডজাষ্ট নিজৰ ইচ্ছামতে সৰু কৰি ল'বা এডজাষ্ট কৰাৰ পিছত ভালকৈ এডজাষ্ট বঢ়াই দিবা ঠিক আছে বঢ়াই দিয়াৰ পিছত এনেকৈ মজাকৈ বঢ়াই দিবা হা তো বঢ়াই দিয়াৰ পিছত আৰু এটা গুৰুত্বপূৰ্ণ কাম আছে ফ্ৰেণ্ডছ আৰু এটা গুৰুত্বপূৰ্ণ কাম আছে একদম হাইয়েষ্ট ইম্পৰ্টেণ্ট কাম তো তাৰপিছত কি কৰিবা তাৰপিছত ইয়াত চাবা এইটো মেইন কাম ঠিক আছে ইয়াত চাবা হা ইয়াত ক্লিক কৰিবা হা ইয়াত ক্লিক কৰাৰ পিছত এনেকৈ ডাঙৰ হ'ব ঠিক আছে ইয়াত এনেকৈ একবাৰ প্লে কৰি wanna fuck with me. Don't wanna তাৰপিছত কি তাৰ ভিডিঅ'টো তাৰপিছত কেনেকৈ ছেভ কৰিবা হা তো ছেভ কৰাৰ পিছত মানে ছেভ কৰাৰ কাৰণে ইয়াত ক্লিক কৰিবা ইয়াত ক্লিক কৰিবা তাৰপিছত মানে এনেকুৱা হৈ যাব যেতিয়া ফাৰ্ষ্ট অপশ্যন থাকিব এনেকৈ ফাৰ্ষ্ট অপশ্যন থাকিব ইয়াত ক্লিক কৰিবা যেটো মানে প্ৰথমত থাকি যাব ভিডিঅ'টো ইয়াত ক্লিক কৰিবা ইয়াত ঠিক আছে ইয়াত ক্লিক কৰিবা ক্লিক কৰাৰ লগে লগে ইয়াত এটা অপশ্যন পাবা শ্বেয়াৰ ঠিক আছে শ্বেয়াৰত ক্লিক কৰিবা তাৰপিছত ইয়াত চাবা এক্সপোৰ্ট ঠিক আছে এক্সপোৰ্টত ক্লিক কৰি দিবা তো মানে মোৰ ভিডিঅ'টো এক্সপোৰ্ট হৈ আছে ঠিক আছে মানে ছেভিং হৈ আছে তো এই ভিডিঅ'টো যদি ভাল লাগে তো মানে ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা বন্ধুসকলৰ লগত ঠিক আছে আৰু ভিডিঅ'টো লাইক এটা কৰি দিবা ঠিক আছে তো আজি ভিডিঅ'টো